নমস্কাৰ ফ্ৰেণ্ডছ, মই মৌচুমী অন্য এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে এইকেইদিন মই ভিডিঅ' বনাবলৈ সময়ে পোৱা নাই। দিনৰ ইটো সিটো কামৰ মাজত থাকোঁ আৰু ভিডিঅ'বোৰ বনাবলৈ থাকিয়ে গৈছে। ভাবোঁ সদায় কণ্টিনিউ কৰিম বুলি, কিন্তু কণ্টিনিউ কৰিব নোৱাৰোঁ। আগলৈ চাওঁ, কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আজি আচলতে আপোনালোকলৈ ৰেচিপি নহয় বা অন্য ধৰণৰ কোনো কামো নহয়। মই আজি আপোনালোকলৈ লৈ আহিছোঁ আগৰ এটা ব্লগত মই আপোনালোকক কথা দিছিলোঁ। মোৰ জীয়ৰী জীৱনত মই কি কৰিছিলোঁ, কেনেদৰে সময়বোৰ কটাইছিলোঁ, তাৰ ওপৰত এটা ভিডিঅ' দিম বুলি আপোনালোকক কোৱা আছিলে আৰু বনাব পৰা নাছিলোঁ। আজি আৰু সেইটো কাৰণে বনালোঁ। আগৰ সেই সময়খিনিত মই কেনেদৰে সময়বোৰ কটাইছিলোঁ, মোৰ সেই স্মৃতিৰ টোপোলাটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি এদিন দুদিন নহয়, আজি প্ৰায় 10 বছৰ পুৰণি হ'ল আৰু 10 বছৰ আগৰ কথা। আৰু মোৰ বিয়া পতাই আজি 10 বছৰ হৈ গ'ল আৰু 10 বছৰ আগৰ কথা। তাকে আজি ভাবিছোঁ আপোনালোকৰ আগত কিমানখিনি পাৰোঁ দেখাম বুলি মই চেষ্টা কৰিছোঁ। আৰু এই গধূলি সময়ত মই ভিডিঅ'টো বনাইছোঁ। গধূলি এতিয়া 9:30 বাজিবলৈ হ'ল। ঘৰৰ দায়িত্ব সকলোখিনি খোৱাই বোৱাই সকলোখিনি সামৰাৰ পাছত এতিয়া ভাবিলোঁ ভিডিঅ'টো আৰম্ভণি কৰোঁ। আৰু দিনত ভিডিঅ' বনাই এনেকৈ বহি থাকিবলৈ সময়ে নহয়, কামৰ ব্যস্ত মাজত থকা হয়। আৰু তাকে ভাবিলোঁ এইখিনিয়ে সময় মোৰ কাৰণে ভাল হ'ব, আৰু তাকে ভাবি এতিয়া মই ভিডিঅ'টো বনাবলৈ আৰম্ভণি কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে মোৰ ছাবস্ক্ৰাইবাৰসকললৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকক এটা ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি মই আশা কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তেতিয়াহ'লে ব'লক এতিয়া ভিডিঅ'টোৰ মাজলৈ। অতীতৰ কথাবোৰলৈ মনত পেলাই কিছু কথা ক'বলৈ আপোনালোকৰ আগলৈ আগবাঢ়িছোঁ। আৰু তাতে বহুতো ভুল ভ্ৰান্তিও ৰৈ যাব পাৰে, তাৰ বাবে ক্ষমা কৰিব। আচলতে মই ভাবিলোঁ আপোনালোক যেতিয়া নেকি মোৰ ফ্ৰেণ্ডছ আৰু মোৰ পৰিয়ালৰে এজন, ভাবিলোঁ আপোনালোকক মোৰ বিষয়ে কোৱাটো দৰকাৰ আছে। সেই ভাবিয়ে আজি মোৰ ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো আৰম্ভণি কৰোঁতেই মই কিছুমান কথা মোৰ বিষয়ে আপোনালোকক কৈ ল'ব লাগিব, যিহেতু আপোনালোকে বহুতে নাজানে মই আচলতে কি কৰিছিলোঁ আৰু মোৰ সেই সময়বোৰৰ কথা। আচলতে সেইখিনি কথাকে মই প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ আপোনালোকক। প্ৰথম আৰম্ভণিৰ পৰাই মই কৈ গৈছোঁ। মই মৌকুঁৱৰী অৱস্থাৰ পৰাই মই নাচিছোঁ আৰু মৌকুঁৱৰী পুৰস্কাৰ পাবলৈও মই সক্ষম হৈছোঁ। তাৰ পৰাই তেনেকৈ বহুতো মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ লৈ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। আৰু তেনেকৈয়ে মই আগবাঢ়িছিলোঁ নাচিবৰ কাৰণে। তাৰ পাছতেই ক'ব লাগিব মোৰ মাহী আৰু মোৰ শিক্ষাগুৰু পূৰ্ণিমা দত্ত দিহিঙীয়া, তেখেত নামৰূপত থাকে। তাৰ পিছৰ সময়খিনি তেখেতৰ ওচৰতে মই নৃত্যৰ শিক্ষা ল'লোঁ, ক্ৰীড়া শিকিছিলোঁ আৰু অভিনয়ো শিকিছিলোঁ তেখেতৰ ওচৰতে। আৰু বাকী সৃষ্টিমূলক নৃত্য এনেকৈ বহুখিনি, বাকী যিমানখিনি শিকিছিলোঁ নামৰূপলৈ ওলাই গৈয়ে মই বাকীখিনি সকলোখিনি শিকিবলৈ চেষ্টা কৰি। আৰু আমাৰ এই অঞ্চলত বহু ঠাইতে মই নৃত্য শিকাইছোঁ আৰু এতিয়ালৈকে মই নৃত্য শিকাই থাকোঁ। গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ লগতে মই এতিয়া বৰ্তমান সময়বোৰ কটাই আছোঁ। আৰু নৃত্য শিক্ষা লৈ থাকোঁতেই নামৰূপত তেনেকৈ মই ভালেমানকেইটা VCD কেছেটত অভিনয় কৰিবলৈও পাইছিলোঁ। আৰু সেইখিনি সকলোখিনি মই আপোনালোকৰ আগত দেখাই আছোঁ, কোনকেইটা মই VCDত অভিনয় কৰিছিলোঁ। সকলোখিনি মই দেখাই থাকিম। আজি আচলতে কিমানখিনি ক'ব পাৰিম, কিমান ধুনীয়াকৈ আপোনালোকক ভিডিঅ'টোত ক'ব পাৰিম, সেইখিনি মই এতিয়াও ক'ব পৰা নাই, কাৰণ বহুত দিনেই হ'ল এই বিষয়টোৰ পৰা আঁতৰি অহা।
আৰু ফটোবিলাকো আৰু VCD কেছেটবিলাকো ইমানেই বেয়া হৈ গৈছে আপোনালোকৰ আগত আজি দেখাবলৈকে মোৰ মানে নিজৰে বেয়া লাগিছে আৰু ভবা নাছিলোঁ যে এদিনাখন এনেকৈ মানে আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাম আৰু ভিডিঅ'ত যে মই এই স্মৃতিৰ টোপোলাটো যে এদিন দেখাব লগা হ'ব সেইটো কথা মই কোনোদিনে ভবা নাছিলোঁ আৰু খুবেই বেয়া হৈ গৈছে মানে ফটোবিলাক তথাপিতো চেষ্টা কৰিম যিকেইখন আছে আপোনালোকৰ আগত দেখাবৰ কাৰণে তেতিয়াহ'লে আৰু বেছি দেৰি নকৰোঁ বলক এতিয়া কথাও কৈ থাকিম আৰু মোৰ VCD কেছেটবিলাকো দেখাই যাম আৰু তেনেকৈ আগবাঢ়োঁ এতিয়া বলক আমি চাওঁগৈ আৰু এয়াই হ'ল মোৰ পুৰণা স্মৃতি সকলোখিনি এবাৰ দেখাই লৈছোঁ বহুতে বেয়া হৈ গৈছে ফটোবিলাক আৰু প্ৰথমেই মই আহোঁ মোৰ প্ৰথম VCD মোৰ জীৱনৰ প্ৰথম VCD এইখনে আছিলে উতলা বসন্ত আৰু উতলা বসন্তৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিলে পূৰ্ণিমা দত্ত দিহিঙীয়া এইগৰাকী মোৰ মাহী হয় আৰু মোৰ শিক্ষাগুৰু তেখেতৰ আছিলে আৰু আছিলোঁ মই ইয়াত কোনগৰাকী এইগৰাকী মই আছিলোঁ আৰু এয়া আছিলে মোৰ লগৰ মালবিকা আৰু এয়া ডিব্ৰুগড় যাদৱ মই যাদৱেই হয় মই নামটো পাহৰিছোঁ বাৰু যাদৱেই হ'ব লাগিব ডিব্ৰুগড়ৰ ল'ৰা আছিলে আজি বহুত দিন হ'ল পাহৰিছোঁ আৰু এখনে মই কৰিছিলোঁ ইয়াতে মই নাচিছিলোঁ অভিনয় কৰা নাছিলোঁ মই ইয়াত নাচিছিলোঁ বিহু নাচিছিলোঁ আৰু তাৰ পাছতে এখন আছিলে বসন্তত উতলা মন এখন আছিলে নাট্যধৰ্মী হাস্যমধুৰ বিহুৰ VCD আছিলে ইয়াতে আছিলে চেতনা বাইদেউ এয়া চেতনা বাইদেউ দেখিছে চেতনা বাইদেউ আছিলে গাড়ীখনৰ পিছফালে কেনেকৈ বহি আছে এইগৰাকী চেতনা বাইদেউ আছিলে আৰু এয়া আছিলে অতুল পাচনিৰ লগত এয়া আছিলে আংকল এজন ডিব্ৰুগড় তাৰপিছতে আৰু এয়া আছিলে মালবিকা আৰু এয়া হ'ল ৰূপজ্যোতি দাস আৰু এইখন কেছেটতে কেইবাজনো শিল্পী আছিলে আৰু এয়া পল ফুকন আছিলে পল ফুকনৰ লগত আমাৰ ইয়াৰে কৰবী শৰ্মা আছিলে আৰু আছিলোঁ এয়া মই দেখিছে নহয় বহুতে ক্ষীণ আছিলোঁ মই সেইখিনি সময়ত এতিয়াৰ নিচিনা নহয় এতিয়া পূৰা মটকু হৈ গ'লোঁ এগৰাকী মই আছিলোঁ আৰু এয়া হ'ল মৃণাল চুতীয়া মোৰ মামা হয় মই মামা ক'ব লাগে মামা এজন ভাল বাঁহী বাদক আৰু গানো লিখে তেখেতে আৰু গান গায়ো তেখেতৰ গীতে কেছেটখনত কেইবাটাও আছে তেখেতে লিখা আৰু এই মামাৰ এটা গীত মন ময়ূৰী তোমাৰে নাম সেই গীতটোত আমি দুইজনে একেলগে অভিনয় কৰিছিলোঁ আৰু এয়া হৈছে জয় কাশ্যপ চিনি পাইছে চাগে এয়া জয় কাশ্যপ আৰু এয়া মোৰ লগৰ নীলিমা আৰু এয়া সহশিল্পীসকল আৰু এয়া মালবিকা আমি আচলতে গোটেইখিনি একেলগে কাম কৰিছিলোঁ খুবেই ভাল লাগিছিলে আজি মনত পৰিছে বিশেষকৈ চেতনা বাইদেউৰ লগত থকা কথাবোৰ খুবেই মনত পৰিছে আজি চেতনা বাইদেউক দেখি আৰু দুখো লাগিছে চেতনা বাইদেউক আজি দেখি কাৰণ আপোনালোকে সকলোৱে গম পায় চেতনা বাইদেউৰ আজি কৰোণা মহামাৰীয়ে কি অৱস্থা কৰিছে তেওঁৰ সংসাৰ খুবেই দুখ লগা আচলতে চেতনা বাইদেউ বুলি ক'লে আমাৰ মনলৈ আহে হাঁহিটোৱে মনলৈ আহে আৰু চেতনা বাইদেউৰ জীৱনলৈ যে এনেকুৱা এটা মানে বিপদ আহিব পাৰে ভবাই নাছিলোঁ আৰু চেতনা বাইদেউৰ স্বামীও তেখেত কৰোণাত আক্ৰান্ত হৈ ইতিমধ্যে ঢুকাইছে সকলোৱে জানিছে তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ আৰু বাইদেউ যাতে সোনকালে আৰোগ্য হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আকৌ আহক যাতে আৰোগ্য হওক বাইদেউ আমাৰ মাজলৈ হাঁহি বিৰিঙাবলৈ আৰু চেতনা বাইদেউৰ কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ যিহেতু চেতনা বাইদেউক মই খুবেই ভালদৰে লগ পাইছোঁ সেই সময়ত যেতিয়া শ্বুটিং কৰিবলৈ আহিছিলে নামৰূপত সেইখিনি সময়ত আমি আচলতে একেলগে আছিলোঁ গেষ্ট হাউচত আমি প্ৰথমতে তেওঁ আহি
মোৰ মাহী ঘৰতে আছিলে 2-3 নিশা আছিলে আৰু তাৰ পৰাই শ্বুটিং কৰিছিলে আৰু তাৰ পাছৰ কেইদিন নাওৰূপৰ গেষ্ট হাউচত তেওঁ থাকি শ্বুটিং কৰিলে আৰু তেতিয়া গেষ্ট হাউচত আমি একেলগে মই আৰু মোৰ লগৰ এগৰাকী আছিলোঁ বাইদেউৰ লগত নীলিমা বুলি কয় আমি আচলতে তিনিওগৰাকীয়ে আছিলোঁ আমি গেষ্ট হাউচত তেতিয়া বাইদেউক মানে খুব মানে নিজৰ নিচিনাকৈ একেটা ৰুমতে পাইছোঁ একেলগে খাইছোঁ থাকিছোঁ খুব ধুনীয়াকৈ মানে চেতনা বাইদেউক লগ পাইছিলোঁ সেইখিনি সময়ত চেতনা বাইদেউ আচলতে মই যিখিনি দেখিছিলোঁ সেইখিনি কথা কওঁ শ্বুটিঙৰ পৰা আহি পেলাই দেখোঁ তেওঁ গা পা ধুই মানে ফ্ৰেছ হোৱাৰ পাছত তেওঁ ভগৱানৰ প্ৰতি ইমানেই ভক্তিভাৱ আছিলে আহি পেলাই প্ৰাৰ্থনা পুথি নিচিনাকৈ এখন কিবা উলিয়াই তেওঁ মানে বিচনাতে বহি বহু সময় ধৰি বেলেগৰ লগত আৰু একো কথা নাপাতে আৰু ভগৱানৰ নাম লয় বহু সময় আৰু তেনেকৈ মানে প্ৰাৰ্থনা কৰি থকা দেখিছিলোঁ আৰু মানে চেতনা বাইদেউ এগৰাকী ইমান গ্লেমাৰ আৰ্টিষ্ট আছিলে যদিও কোনো ভেম নাছিলে আমাক মানে নিজৰ ঘৰৰ ছোৱালী নিচিনাকৈ ব্যৱহাৰ কৰিছিলে মাতেও তই মইকে এনেকৈ কৈ মাতে খুবেই ভাল লাগিছিলে খুব আপোন আপোন লাগিছিলে আৰু ৰাতিপুৱা মানে কি হয় শ্বুটিঙলৈ মানে আমি খুব সোনকালে ওলাব লাগে শ্বুটিঙলৈ আৰু ঠাণ্ডা দিনত আছিলে তেতিয়া ঠাণ্ডা দিনত উঠিবলৈও ৰাতিপুৱা মানে খুবেই অলপ এলাহ লাগে আৰু যেতিয়া নেকি শ্বুটিঙৰ কাৰণে শ্বুটিঙৰ এটা টাইম থাকে যে বেলি ওলোৱাৰ লগে লগে মানে শ্বুটিঙত ওলাব লাগে শ্বট দিব লাগে তেনেকুৱা ধৰণৰ নিয়ম কিছুমান থাকে আৰু সেইটো কাৰণে মানে কি হয় ৰাতিপুৱা সোনকালে উঠি পেলাই গা পা ধুই আৰু মেকআপ লগাব লাগে মানে ৰেডি হ'ব লাগে তেনেকুৱা কথাবিলাক থাকে আমাৰ মানে উঠোঁতে দেৰি হয় তেতিয়া বাইদেৱে মানে আমাক খুব গালি পাৰে আৰু চিঞৰি মানে হাতত ধূপডাল লৈ ওলাই আহে এতিয়াও মনত পৰিছে গা পা ধুই তেখেত মানে খুব সোনকালে আজৰি হয় ধূপ ধূনা জ্বলাই আহি থাকে আৰু তেনে সময়তে মানে আমাক খুবেই গালি পাৰে ঐ ছোৱালীবিলাক উঠিছ নাই সোনকালে উঠ শ্বুটিঙলৈ যাব লাগে ইমান দেৰিলৈকে শুই থাকিলে হ'ব নেকি গেধি কিজনী এনেকৈ কৈ মানে পূৰা গালি পাৰে আৰু সেইকেইটা আচলতে সেই কথাবিলাক মনত পৰিছে আৰু আচলতে ভাল লাগিছিলে খুব নিজৰ নিচিনা লাগিছিলে মনত ৰৈ গ'ল আৰু বাইদেউক লগ পোৱাৰ সেইখিনি সময়ৰ কথা আজি কৈ থাকোঁতে আচলতে বেয়াও লাগিছে বাইদেউ মানে তেনেকুৱা অৱস্থা এটা হোৱাৰ কাৰণে বাইদেউ এতিয়া কি পৰিস্থিতিত কেনেদৰে আছে হস্পিটেলত সেয়া হয়তো ভগৱানে জানে আৰু বাইদেউ সোনকালে সুস্থ হওক তাকে কামনা কৰিছোঁ বাইদেউৰ লগত লগ পোৱা কথাবিলাক সেই ক'লোঁ আপোনালোকৰ আগত আৰু বহুতেই মানে বাইদেউৰ লগত কটোৱা সময়বোৰ আছে শ্বুটিঙত তেখেতক সকলোখিনি মেকআপ কৰি দিওঁ কাপোৰ কানি আদিৰ পৰা সকলোখিনি পিন্ধাই মেলি দিওঁ কিবা এটা বেয়া হ'লে শ্বুটিঙত আহি পেলাই দেখেহি এইকেইজনীয়ে মোক হেৰি খালে কলিজা চাদৰখনো এনেকৈ ভালকৈ নিদিলেও এনেকৈ বুলি কয় সি মানে গালি পাৰে তেনেকুৱা হয় আৰু তাৰপিছতে আৰু যোৱা দিনাখন আচলতে খুবেই বেয়া লাগিছিলে কেইবাদিনো একেলগে থাকিলোঁ তাৰপিছতে যোনদিনাখন গুচি গৈছেগৈ সেইদিনাখন খুবেই বেয়া লাগিছে গধূলি সময়ত আমি নাইট ছুপাৰত উঠাই থৈ আহিছোঁগৈ বাইদেউক আৰু বাইদেউ হাতত আমি সকলোৱে গোটেই শ্বুটিঙৰ আমি ল'ৰা ছোৱালীবিলাকে আমি নামৰূপ বাছ ষ্টেণ্ডলৈ গৈছিলোঁ আৰু গৈ পেলাই তাতে সকলোৱে আমি ফুল এপাহ কিনি পেলাই বাইদেউৰ হাতত দিছিলোঁ আৰু লগত অতুল পাচনিও আছিলে পাচনি আংকুলো আছিলে পাচনি আংকুলেও মোক খুব মৰম কৰে ক'ম বাৰু পাচনি আংকুলৰ কথাবিলাকো ক'ম কিন্তু বাইদেউৰ কথাবিলাক কৈ লৈছোঁ তাৰ পাছতে ফুল আমি দি দিছোঁ হাতত বাইদেউ মনত পেলাব আমাক এবাৰ এনেকৈ কৈ তেতিয়া আচলতে বাইদেউ ইমান দুখ কৰিছে নহয় নিজৰ ল'ৰা ছোৱালী এখিনি এৰি থৈ গৈছোঁ মানে তেনেকুৱা এটা অনুভৱ হৈছে তেওঁ মানে ফুলপাহ যেতিয়া হাতত তুলি দিছোঁ বাইদেউ গোটেইখিনিলৈ চাই মানে একদম চকু মানে জলজলীয়া হৈ পৰিছে সেই কথাবোৰ মনত পৰিছে আৰু তেনেকৈ আচলতে বিদায় দিছিলোঁ বাইদেউক সেইটো দিনত আৰু এতিয়া আহোঁ পাচনি আংকুলৰ কথালৈ অতুল পাচনিক সকলোৱে চিনি পায় আপোনালোকে পাচনি আংকুল বুলি ক'লে চেতনা বাইদেউ বুলি ক'লে যেনেকৈ হাঁহি আৰু পাচনি আংকুল বুলি ক'লেও সদায় হাঁহি আচলতে খুবেই ভাল লাগে আংকুলে আচলতে মোক খুবেই মৰম কৰিছিলে আৰু তেনেকৈ শ্বুটিঙলৈ আহোঁতেই আংকুলক মই লগ পাইছিলোঁ আংকুল এবাৰ আমাৰ গাঁৱলৈও আহিছে মোৰ মা ঘৰলৈও আহিছে তেতিয়া
আমাৰ ঘৰত আহি পেলাই ভাত পানী খাই গৈছেহি। নাৱৰ ওপৰত আচলতে কিবা ছাত্ৰ সন্থাৰ কিবা এটা প্ৰগ্ৰাম আছিলে, তেতিয়া তাত আহিছিলে, আহি পেলাই মোৰ মাহী ঘৰত থাকিলে, থাকি সেই তেনেকৈ গাঁও চাবলৈ আহিলে আৰু মোকো যিহেতু চিনি পায়, মৰম কৰে আৰু তেনেকৈ আমাৰ ঘৰলৈ আহিলে আৰু আমাৰ ঘৰত আহি ধুনীয়াকৈ খাই বৈ মানে ফূৰ্তি কৰি মেলি গৈছে। আৰু তেতিয়া মোক আংকুলে কথাও দিছিলে যে তই মানে আৰু বহুত শিকিব লগা আছে, মোৰ ঘৰলৈ ওলাবি, মই মোৰ ঘৰত মানে 3জনীমান ছোৱালী এতিয়াও ৰাখিছোঁ, তেওঁলোকক অভিনয়ৰ আদিকৈ কিবা কিবি শিক্ষা মানে দি আছোঁ বুলি কৈছিলে। আৰু তেখেতে মোক জোৰো কৈছিলে তেখেতৰ ঘৰত থাকি পেলাই বাকীখিনি কাম শিকিবলৈ, আৰু সেয়া নহ'লগৈ আৰু যাব নোৱাৰিলোঁ। আৰু আংকুল যেতিয়া আমাৰ ঘৰলৈ আহিছিলে তেতিয়া মানে আমাৰ গাঁৱৰ মানুহবিলাকে গম পাইছিলে যে আজি মৌচুমীহঁতৰ ঘৰলৈ অতুল পাচনি আহিব। আৰু তেতিয়াই ওচৰ চুবুৰীয়া মানুহ বহুতেই লগ হৈছিলেহি, চাবলৈ আহিছিলে। আৰু এইখিনিতে কথা এটা কওঁ, মোৰ মনত পৰিছে যে আমাৰ গাঁৱৰে এগৰাকী আছিলে, খুব কমেডিয়ান মানুহ এগৰাকী আছিলে, মানে মাইজান পেহী বুলি ক'লে আমাৰ গাঁৱত মানে সকলোৱে চিনি পায়। মাইজান পেহী মানে খুব এগৰাকী ৰখীয়াল মানুহ আছিলে, মানে ইমান ৰখীয়াল কথা কয় মানে আপুনি লগ পালেহে গম পালেহেঁতেন। তেওঁ কিন্তু এতিয়া নাই, মৃত্যু হৈছে কিছুদিনৰ আগত। তেখেতে আচলতে পাচনি আংকুলক ইমানেই ভাল পায়, ৰৈ আছিলে সেইদিনাখন আচলতে আমাৰ ঘৰত, মানে ৰৈ আছে কেতিয়া আহিব কেতিয়া আহিব। আহি পালেহি আৰু তেতিয়াই মানে তেওঁ কি কৈছে, পাচনি বুলি ক'বলৈ নাজানে, তেওঁ পাচলি বুলি কৈছে, মানে পাচলি বুলি কৈছে। বোলে পাচলি, আপুনি পালেহি আৰু ন, এনেকৈ বুলি মাতিছে। তাৰমানে তেওঁ মানে বুজি পোৱা নাই কি পাচলি কথা কৈছে। তাৰ পাছতে আমাৰ মাহীহঁতে কৈছে নহয় বোলে আপুনি যে পাচনি, তেখেতে বোলে আপোনাক সেইকাৰণে পাচলি বুলি কৈছে। তেনেকৈ কৈ লাহে লাহে গম পালেগৈ আৰু তেওঁ এগৰাকী মানুহ এনেকুৱা ধৰণৰ। তাৰ পাছতে মানে কি কৈছে আংকুলৰ মানে আৰু বহুতে জমাইছে আৰু কিবা কিবি কথা কৈ, আৰু আংকুলে গম পাই গ'ল ইতিমধ্যে এওঁ এগৰাকী মানে বিৰাট কমেডিয়ান বুলি, আৰু চবেই হাঁহি হাঁহি পেট বিষাই গৈছে মানে যিবিলাকৰ কথা কৈছে। আৰু এনেকৈ মানে আংকুলৰ মূৰটো যিহেতু নেকি টপা চুলি নাই, আৰু হেৰি কি বুলি কয়, আংকুলৰ মূৰত মানে হেপিয়াই পেলাই কৈছে যে হেৰি মাইজান পেহীয়ে, বোলে আপোনাৰ বোলে কপালো কপাল বোলে দেই, পৰ্বতৰ এফাল বোলে, আমাৰহে কপাল আৰু বোলে, হাঁহে হগা চোতাল বুলি কৈছে। তাৰমানে গোটেইবোৰে হাঁহি হাঁহি জানো পেট বিষাই গৈছে আৰু সেইদিনাখন। আজি মনত পৰিছে আচলতে সেইখিনি কথা। তেনেকৈ আচলতে জমনি হৈছিলে আমাৰ ঘৰলৈ আহোঁতে। আৰু এগৰাকীয়ে ৰৈ আছিলে যে আপুনি মোৰ ঘৰত খোজ পেলাই যাবই লাগিব, যিহেতু আপোনাৰ চিৰিয়েল চাওঁ, চিনেমা চাওঁ, সদায় আপোনাক মানে খুবেই ভাল পাওঁ, আৰু আপুনি যিহেতু আমাৰ ঘৰৰ ওচৰলৈকে আহিলে, মোৰ ঘৰত আপুনি মোৰ পদধূলা পেলাবই লাগিব। আৰু তেনেকৈ তাৰমানে ওচৰৰ বৌ এজনী ঘৰলৈ তেনেকৈ লৈ গৈছিলে। বহুতে মৰম পাইছিলে আমাৰ ঘৰলৈ আহোঁতে। আৰু তাৰ পাছতো বহুদিনলৈকে আংকুলৰ লগত ফোনাফোনি হৈ থাকে, কি কৰিছে কি নাই কৰা মানে কথাবিলাক গম লৈ থাকে। তাৰপাছত লাহে লাহে আৰু সংযোগ নাইকিয়া হ'ল। আৰু এতিয়া আৰু বেলেগ এখন কেছেট চাই লওঁ। এইবাৰ আহিছোঁ বেলেগ এখন VCD মাজলৈ। এইখনৰ নাম আছিলে চাউন ভাদ, প্ৰদীপ বৰাৰ পৰিচালনা আছিলে, জ্যোতি প্ৰডাকশ্যনৰ। আৰু এইখন হ'ল চাহ জনজাতি VCD কাহিনী আছিলে। প্ৰযোজনা আছিলে গণেশ দত্ত, প্ৰদীপ বৰা। চিত্ৰনাট্য আছিলে গোবিন্দ পাটনায়ক, আৰু পৰিচালনা ৰম্য নেওগ। নৃত্য নিৰ্দেশক আছিলে দেৱজিৎ বৰা। আৰু এই VCDখনত আমি কেইবাগৰাকীও আছিলোঁ। আৰু এইগৰাকী আপোনালোকে সকলোৱে চিনি পায়, আঙুৰলতা। মোৰ ফটোখন বেয়া হৈ গৈছে, আৰু এটা আছিলে মই দেখাই দিছোঁ বাৰু ৰ'ব দেই। এয়া হৈছে আঙুৰলতা, আপোনালোকৰ সকলোৰে চিনাকি। আৰু এয়া হৈছে দুলীয়াজানৰ নামটো কি আছিলে ৰ'ব দেই, চাই লৈছোঁ, পাহৰিছোঁ নহয়, বহুত দিন হ'ল। দিগন্ত কুমাৰ। আৰু এয়া হৈছে দিগন্তই আগতে ভালেকেইটা VCDত কাম কৰিছে, শ্যামন্তিকাৰ লগতো কৰিছে, হাৰিয়ালিখন। আৰু এয়া আছিলোঁ মই, চাওকচোন কিমান ক্ষীণ আছিলোঁ, এতিয়া যেন নহয় বুলিয়ে ভাবিব আপোনালোকে। এয়া মই আছিলোঁ, বহুত ক্ষীণ আছিলোঁ সেইখিনি সময়ত। আৰু এয়া আছিলে লবিন দাস।
লবিন দাস এজন ভাল অভিনেতা আৰু তেখেত থিয়েটাৰ জগতত খুবেই জনপ্ৰিয় আৰু চিনেমাও কৰিছে তেওঁ বুদ্ধ অৰ্জুনখন আচলতে লগ পাই খুবেই ভাল লাগিলে আৰু ইয়াতে একেখন ভিচিডিতে আৰু এজন আছিলে আপোনালোকৰ চিনাকি মানুহ এজনক সকলোৱে আপোনালোকে চিনি পায় এয়া হৈছে ৰমেন তামুলী ৰমেন দা এয়া চাওক ৰমেন তামুলী আছিলে ৰমেন তামুলী এয়া আঙুৰলতা আৰু এয়া মই দিগন্ত আৰু লবিন দাস আমি এনেকৈ কৈ এখন কৰিছিলোঁ আৰু এয়া ফটো এয়া আঙুৰলতা দেখিলে এয়া মই আছিলোঁ এয়া আঙুৰলতা এয়া এনেকৈ কৈ কৰিছিলোঁ আচলতে আঙুৰলতা আহিছিলে দুলীয়াজানলৈ আহিছিলে দুলীয়াজানতে আমাৰ সকলোখিনি শ্বুটিং হৈছিলে এখনৰ আমি দিগন্তৰ ঘৰত থাকি পেলাই আমি শ্বুটিংখিনি কৰিছিলোঁ আৰু দুলীয়াজানলৈকে আহিছিলে আঙুৰলতা আৰু এখন তাতে পাৰ্ক এখন আছিলে পাৰ্কখনতে আচলতে আঙুৰলতাৰ শ্বুটিং আছিলে ভাল লাগিছিলে আচলতে সকলোখিনি কাম কৰি মই আচলতে চাহ জনজাতিৰ কথাবিলাক ক'ব নাজানিছিলোঁ মোক শিকাই লৈছিলে সকলোখিনি ধুনীয়াকৈ আৰু আচলতে ক'বলৈ গ'লে মুখস্থ মতাৰ নিচিনাই হৈছিলে আৰু সেইখিনি সময়ত যিহেতু ভাষাটো মই ক'ব নাজানিছিলোঁ আৰু তেনেকৈ তেওঁলোকে মোক শিকাই মেলি লৈছিলে আৰু ভাল হৈছিলে ভিচিডিখন চাবলৈ আৰু এতিয়া মানে ভিচিডি ডিস্কটো একেবাৰে মোৰ বেয়া হৈ গৈছে আৰু নায়ে হ'বলা ইয়াতে দেখাবলৈও নাই ক'ৰবাত সোমাই আছে আৰু এনেকৈ আৰু কৰিছিলোঁ এখন আৰু এতিয়া মই বেলেগ এখন দেখাওঁ এইবাৰ মই বেলেগ এখন দেখাওঁ এইখন ফটোহে এখন পালোঁ এইখন কেছেটৰ আচলতে বেটুপাতটো মোৰ ওচৰত নাই এইখন আছিলে বসন্তৰ জাননী আৰু এখন তিনিচুকীয়াত শ্বুটিং হৈছিলে তাৰে এটা ফটো থাকি গ'ল কেছেটটো মোৰ ওচৰত এতিয়া নাই আৰু ইয়াতে আছিলে এইগৰাকী মই আছিলোঁ আৰু এয়া আছিলে অতুল পাচনি আচলতে কমেডিৰ এটা ৰোল মই তেখেতৰ লগত কৰিছিলোঁ আৰু নাচিছিলোঁ ইয়াত এই ভিচিডিখন তিনিচুকীয়া গুইজানৰ আশে পাশে শ্বুটিং হৈছিলে আৰু পৰিচালনা কৰিছিলে পূৰ্ণিমা দিহিঙীয়া তেখেতৰে আছিলে আৰু এই কেছেটখনত লগ পাইছিলোঁ দিব্যজ্যোতি দাসকো লগ পাইছিলোঁ তেখেতে এটা গান কৰিবলৈ আহিছিলে গানটো আছিলে আকাশৰে শুৱনি নিশামণি তৰালি সকলোৰে এটা চিনাকি গান আছিলে তেখেতে আচলতে ইয়াতে কৰিবলৈ আহিছিলে তেতিয়া লগ পাইছিলোঁ ভাল লাগিছিলে আৰু তেনেকৈ কৈ সময়বোৰ কটাই আছিলোঁ সেইখিনি সময়ত আৰু এইফালে মোৰ লগৰীয়াৰ সৈতে শ্বুটিঙলৈ ওলাওঁতে এয়া ফটো মাৰিছিলোঁ আৰু ইয়াতে এগৰাকী মই আছিলোঁ আৰু ইয়াত হাতত টেপ লৈ আছিলোঁ এয়া কৰবিয়ে লৈ আছে এয়া নীলিমা এনেকৈ কৈ আমি আছিলোঁ আৰু শ্বুটিঙলৈ যোৱাখিনি সময়ত আৰু এয়া একেবাৰে ফটো বেয়া হৈ গ'ল এয়া মই বিহু নচা ফটো আৰু এয়া তিনিচুকীয়া মই এতিয়া দেখাইছিলোঁ তিনিচুকীয়াৰ আমাৰ এলবামটোৰ বসন্তৰ জাননী আৰু তেতিয়া তাতে মই এয়া লগৰীয়াৰ সৈতে ফটো মাৰিছিলোঁ আৰু গুইজানৰ চিটি চেনেলত আমি আছিলোঁ আৰু চিটি চেনেলৰ মালিকৰ ভায়েক আছিলে এয়া ধন দাদা আছিলে আৰু তেখেতৰ লগতে এয়া ফটো তোলা এয়া দেখিছে এইগৰাকী মই আছিলোঁ ধৰিব পাৰিছে নিশ্চয় এয়া মোৰ লগৰ আছিলে এইকেইগৰাকী আৰু এইখন ফটো একেবাৰে বেয়া হৈ গৈছে আৰু এয়া হ'ল মই নাটক এখন কৰাইছিলোঁ নামৰূপত মোৰ মাহীৰ লগত এখন শিশু নাট আছিলে আৰু সেই শিশু নাটখন মঞ্চত হৈ থাকোঁতেই তেতিয়া ফটো তোলা আছিলে এখন মনফুলৰ মালিনী বুলি এখন আছিলে শিশু নাট আৰু তাৰ ফটো হয় আৰু এইটো এটা ফটো সেই শ্বুটিঙৰ অৱস্থাতে লগৰ ল'ৰাৰ লগত ফটো মৰা আছে আৰু এয়া মই আছিলোঁ আৰু এনেকৈ কৈ এখন ফটো বেয়া হৈ গ'ল এখনো মোৰে আছিলে আচলতে দেখাবলৈকে লাজ লাগিছে কেনেকুৱা অৱস্থাত আচলতে মই থৈছোঁ ফটোবিলাক
উপায় নাই, দেখাবলৈ ইচ্ছা গ'ল কাৰণে দেখাই দিলোঁ আৰু এটা বস্তু থাকি গৈছে, আৰু এটা এলবাম থাকি গৈছে আপোনালোকক দেখাবলৈ। এইটো এলবাম আপোনালোকৰ আগত দেখাবলৈ থাকি গৈছে। ইয়াৰ আচলতে কালাৰিং বেটুপাতটো মোৰ কি হ'ল মই গম নাপাইছোঁ। ব্লেক এণ্ড হোৱাইট এটাহে থাকি গ'ল, আপোনালোকে এতিয়া ধৰিব পাৰিবনে নোৱাৰে। এইখন আছিলে মন ফুলৰ মালিনী, এখন শিশু নাট এখন কৰিছিলোঁ। গছ গছনি চৰাই চিৰিকটিৰ ওপৰত মানে এখন শিশু নাট এখন হৈছিলে, আৰু ৰচনা কৰিছিলে মোৰ মা অনিমা দত্ত গগৈয়ে, আৰু পৰিচালনা কৰিছিলোঁ মই নিজে। আচলতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ কিবা এটা কৰিবলৈ ইচ্ছা এটা আছিলে সেইখিনি সময়ত মোৰ, আৰু তেতিয়াই মই এইখন বহুত কষ্টকৈ ল'ৰা ছোৱালীৰ লগত কাম কৰিছিলোঁ। মোৰ এই মন ফুলৰ মালিনী কেছেটখনৰ এটা ইণ্টাৰেষ্টিং কথা কি জানেনে? এই কেছেটখনত আপোনালোকৰ সকলোৰে চিনাকি ৰিদীপ ৰংকিত আছিলে। এতিয়া আপোনালোকে সকলোৱে চিনি পায় ৰিদীপ ৰংকিতক। তেতিয়া আচলতে আপোনালোকে চিনি পোৱা নাছিলে। মই যিখিনি সময়ৰ কথা কৈছোঁ তেতিয়া আপোনালোকে ৰিদীপ ৰংকিত বুলি চিনি পোৱা নাছিলে। সেইখিনি সময়ত আচলতে মোৰ এই কেছেটখনৰ কথা সেইখিনি সময়ৰ। মোৰ আচলতে ৰিদীপ ৰংকিতৰ লগত এটা ৰিলেশ্যন আছে। সেয়া হ'ল মোৰ মাৰ নিজৰ মোমায়েকৰ ল'ৰা হ'ল ৰিদীপ ৰংকিত, আৰু বয়সত মোতকৈ সৰু যদিও মই ৰিদীপ ৰংকিতক মই মামা বুলি ক'ব লাগে। আৰু তেনেকৈয়ে মোৰ এনাই ঘৰলৈ গ'লে ৰিদীপ ৰংকিতক আমি লগ পাওঁ আৰু মামা বুলি মাতোঁ, জোণ্টি মামা বুলি মাতোঁ। আৰু তেনেকৈয়ে সদায় আমি লগ পাই আছিলোঁ ইটো সিটোক, আৰু তেতিয়া জানিব পাৰিছিলোঁ কি কামৰ কাৰণে মানে আগ্ৰহী খুব বেছি। তেতিয়া তেনেকৈয়ে আচলতে সেইখিনি সময়তে মোৰ এই VCDটোৰ কামো চলি আছিলে। তেতিয়া মই এই কেছেটখনৰ এটা গান আছিলে ফুলৰে মেলাতে, সেই গীতটোত অভিনয় কৰিবৰ কাৰণে মই ৰিদীপ ৰংকিতক মাতি আনিছিলোঁ, আৰু তেতিয়াই প্ৰথম এইখন কেছেটতে আচলতে অকণমান অভিনয় কৰিছিলে ফুলৰে মেলাতে গানটোত, গাই এক্টিং কৰি ওলাইছিলে। আৰু সেইটো কথাও আপোনালোকক জনালোঁ আজি, আৰু মনতো পৰিছে বহু দিনৰ মূৰত। এইখন আচলতে লুকাই আছিলে ক'ৰবাত। আৰু কেইখনমান VCD আচলতে সেইখন ৰিলিজ নিদিলে। এখন আছিলে বাখৰ মণি, সেই বাখৰ মণিখনৰ কৰোণা সন্দিকৈ গীত আছিলে বাখৰ মণি তৰা ঐ। এটা সময়ত মানে খুবেই জনপ্ৰিয় আছিলে সেই গীতটো, আৰু VCDখনত মই আচলতে কৰিঅ'গ্ৰাফ কৰিছিলোঁ, পল ফুকন আছিলে। তেনেকৈ আচলতে কিবা অসুবিধা হ'ল চাগে, VCDখন ৰিলিজ নহ'লগৈ। তাৰ পাছতে আৰু এখন কৰিছিলোঁ বুঢ়ী আই সাধুৰ কথাৰ, এখন আছিলে ঔ কৰি বুলি এখন কৰিছিলোঁ। সেইখন নামৰূপত শ্বুটিং হৈছিলে, নামৰূপৰে আছিলে, আৰু সকলোখিনি শ্বুটিং হৈ গৈছিলে ধুনীয়াকৈ। আৰু সেইটো কি কাৰণে মানে নহ'লগৈ সেইটো ক'ব নোৱাৰোঁ, কিবা অসুবিধা হ'ল চাগে, আৰু তেনেকৈ ঔ কৰিখনো ৰিলিজ নহ'ল। আৰু তেনেকৈ থিয়েটাৰ কেইখনমানো বিচাৰিছিলে সেইখিনি সময়ত, সুৰুজো আহিছিলে, ভালেখিনি মোক জোৰ কৰিছিলে যাবৰ কাৰণে, আৰু নহ'লগৈ সেয়া। কাৰণ ঘৰৰ মই এজনী ছোৱালী আছিলোঁ যিহেতু, মাহঁতে মই থিয়েটাৰ কৰিবলৈ নিদিলে, তেনেকৈ থাকিলে। আচলতে থিয়েটাৰ কৰিবলৈ আজিও মোৰ মনত এটা মানে থাকি গ'ল, আৰু মনত থিয়েটাৰ কৰিবলৈ খুবেই ইচ্ছা আছিলে। কাৰণ আচলতে থিয়েটাৰত আচলতে বহুতখিনি শিকা হয়, শিকিবলৈ নাপালোঁ। আচলতে মই শিকিম বুলিয়ে ভাবিছিলোঁ, সেয়া নহ'লগৈ আৰু তেনেকৈ নাচ গানৰ মাজতে সময়বোৰ কটাইছিলোঁ মোৰ সেইখিনি সময়ত। এবাৰ বিহু প্ৰগ্ৰেম কৰিবলৈ আমি বাহিৰলৈও গৈছিলোঁ, মাহীৰ থোৰেদিয়ে গৈছিলোঁ। আচলতে পুনেত আছিলে বিহু প্ৰগ্ৰেম এটা। তেনেকুৱাকৈ মুম্বাইখন চালোঁ, মুম্বাই চাই পুনালৈ গ'লোঁ। তেনেকৈ বিহু প্ৰগ্ৰেম কৰিবলৈও গৈছিলোঁ। আৰু এটা কথা কওঁ, আপোনালোকে নাহাঁহিব, দেখিবলৈ ইমান ধুনীয়া নহয় যদিও এটা কাম কৰিবলৈ মই আগবাঢ়ি গৈছিলোঁ। আচলতে মন আছিলে সেইখিনি সময়ত, নকওঁ বুলিয়ে ভাবিছিলোঁ, কৈ দিওঁ, সেইটো কথাও এটা থাকি যাব। আচলতে নামৰূপত থাকোঁতেই এবাৰ সদৌ অসম ভিত্তিত হেৰি আছিলে,
তাত ফেশ্বন শ্ব' আছিলে। অসমীয়া সাজপাৰৰ ওপৰত এটা ফেশ্বন শ্ব' হৈছিলে, সদৌ অসম ভিত্তিত হৈছিলে। আৰু তেতিয়া মনটো আছিলে কাৰণে তাতো ভাগ ল'লোঁ আৰু যদুমণি দত্তই পৰিচালনা কৰিছিলে। মনত পৰিছে আচলতে মুগাৰ সাজ এযোৰ পিন্ধি মই ওলাইছিলোঁ আৰু কোনো জীৱনত মানে তেনেকুৱা কৰিও পোৱা নাছিলোঁ। আৰু তেনেকৈ সেইখিনি সময়ত আচলতে চাবলৈও মানে তেনেকুৱা সুবিধা নাছিলে, টিভি বা আৰু এনেকুৱা মোবাইলটো সেইখিনি সময়ত নাছিলেই। তেনেকৈ আচলতে ইজনী সিজনীক চাই মেলি তেনেকৈ ওলাইছিলোঁ। আচলতে আজি মনত পৰি হাঁহি উঠিছে। আৰু ডিব্ৰুগড় দূৰদৰ্শনতো মই ভালেকেইটা প্ৰগ্ৰাম কৰিছোঁ আৰু গুৱাহাটীৰ পৰাও PPCৰ প্ৰগ্ৰাম তেনেকৈ কৰিছোঁ। সকলোখিনি মাহীৰ লগতে কৰিছোঁ। আৰু তেনেকৈয়ে মাহীৰ লগত ডিব্ৰুগড়লৈ অহা যোৱা কৰি থাকোঁতে এবাৰ খুব ভাল এটা অফাৰো মোৰ মিলিছিলে। আৰু সেয়া হৈছে সেইখিনি সময়ত আচলতে ডিব্ৰুগড় দূৰদৰ্শনত ঝংকাৰ প্ৰগ্ৰেম বুলি এটা মানে নৃত্যৰ এখন ধাৰাবাহিক চলি আছিলে। তাত আচলতে মই আচলতে এংকৰ কৰিবৰ কাৰণে অকণমান সুবিধা পাইছিলোঁ, এটা এপিছ'ডত পাইছিলোঁ আৰু খুবেই ভাল লাগিছিলে। তেওঁলোকে মোক শিকাই মেলি লৈছিলে সকলোখিনি। আৰু ঝংকাৰ প্ৰগ্ৰেমটোৱে মোৰ জীৱনৰ শেষ বুলি ক'ব পাৰি। আৰু ঝংকাৰ প্ৰগ্ৰেমটো কৰি আহি আচলতে টিভিৰ কামবিলাক কৰিলে সকলোৱে জানেই চেক আহে কাম কৰাৰ বিনিময়ত। আৰু তেতিয়াই ঝংকাৰ প্ৰগ্ৰেম কৰাৰ পাছতেই মই বিয়া হ'লোঁ। আৰু বিয়া হৈ অহা মোৰ নতুন ঘৰত মই আচলতে চেকখন পাইছোঁ, এটা এপিছ'ডৰ চেক। আৰু সেয়াই আছিলে মোৰ শেষ বুলিয়ে কৈছোঁ। তাৰ পাছত মই গাঁৱৰ ল'ৰা ছোৱালীখিনিক লৈ বিয়াৰ পাছত বহুত কিবাকিবি কৰি আছোঁ যদিও আচলতে সেইখিনি সময়ৰ কামবিলাক শেষ বুলি কৈছোঁ মই। আৰু তেনেকৈয়ে আচলতে বিয়া হৈ অহাৰ পাছত তেনেকৈ আৰু টিভিৰ কামবিলাক কৰাই হোৱা নাই। আৰু তেতিয়াই মানে শেষ হৈ গ'ল সকলোখিনি, মানে যোগসূত্ৰবিলাক সকলোখিনি শেষ হৈ গ'ল সকলোৰে ফালৰ পৰা। আৰু এতিয়া সংসাৰখনৰ মাজত ব্যস্ত হৈ আছোঁ। ওলাবলৈ মেলিবলৈও বহুতেই অসুবিধা হয়, মানসিকভাৱেও দুৰ্বল হৈ পৰিছিলোঁ। নিজৰ মনটোকে সেইখিনি সময়ত আচলতে বুজাইছিলোঁ যিমানখিনি পাৰোঁ। আৰু ক'বলৈ গ'লে এনেকুৱা কিছুমান কথাই মানুহৰ জীৱনটো সলনি কৰি দিব পাৰে। মোৰ ক্ষেত্ৰতে হৈছে। আচলতে সেইখিনি সময়ত মই যেতিয়া ভাবিছিলোঁ মই কি হৈ গ'লোঁ, মই একো কৰিব নোৱাৰিলোঁ, বহুত আশা লৈ মানে কিবা এটা কাম কৰিবলৈ ওলাইছিলোঁ, মই ঘপককৈ বিয়া হৈ গ'লোঁ, কি কৰিলোঁ, এনেকুৱা ধৰণৰ চিন্তাবিলাকে মোক বেৰি অলপ ধৰিছিলে সেইখিনি সময়ত। আৰু তেতিয়াই এবাৰ আমাৰ ইয়াৰে এই শালমাৰী বুলি কয় এডোখৰ জেগা আছে, তাত মোক নৃত্যৰ বিচাৰক হিচাপে মাতিছিলে। আৰু তেতিয়া মই তালৈ গৈছিলোঁ। তেতিয়া মানে সেই ঠাইলৈ এজন, আপোনালোকে সকলোৱে চিনি পায়, তেখেত শালমাৰী দীঘলীয়াৰ হয়, মণিমাণিক গগৈ। আৰু মই দাইদেউ বুলি মাতোঁ তেখেতক। তেখেত এজন সমাজসেৱক হয়। তেখেতকো মাতিছিলে সেইটো অনুষ্ঠানলৈ। আৰু তেতিয়াই মই মণিমাণি দাক লগ পাইছিলোঁ। আৰু তেতিয়াই মই বহুতখিনি কথা পাতিছিলোঁ। আৰু তেখেতেও মানে বহুত দিনৰ মূৰত বিয়া হোৱাৰ পাছত মোক প্ৰথম লগ পাইছিলে। আৰু তেনেকৈ আমি বহু সময় ধৰি আমি কথা পাতিছিলোঁ। তেতিয়াই আচলতে তেখেতে মোৰ মনৰ ভাৱটোপা বুজিব পাৰিছিল নেকি, মই অকণমান মানসিকভাৱে দুৰ্বল হৈ গৈছোঁ কিবা চিন্তা কৰি। আৰু তেতিয়াই মানে তেখেতে মোক সাহস দিছিলে যে এটা কথা কৈছিলে, আৰু সেই কথাটোৰ পৰাই মই জীৱনটো সম্পূৰ্ণ সলনি কৰিবলৈ মই আচলতে চেষ্টা কৰিলোঁ আৰু শক্তি পালোঁ তেওঁৰ কথাটো পাই। তেওঁ মোক কৈছিলে, তুমি যি ঠাইতে নাথাকা কিয় সেই কথালৈ তুমি কেতিয়াও চিন্তা নকৰিবা, তোমাক কৰ্মইহে তোমাক চিনাকি দিব। তুমি সদায় ভাল কাম কিবা এটা কৰিবলৈ তুমি চেষ্টা কৰা। আৰু মনত ৰাখিবা, সদায় বোকাতহে পদুম ফুল ফুলে। তেনেকুৱা ধৰণৰ কিছুমান কথা মোক তেওঁ কৈছিলে। আৰু খুবেই ভাল লাগিছিলে সেইখিনি কথাৰ পৰাই। মই তেতিয়াৰ পৰাই ভাবিছিলোঁ যে এনেকুৱা চিন্তাধাৰাবিলাক আৰু মই নকৰোঁ, যে মই ভাল কিবা এটা কৰিবলৈ মই চেষ্টা কৰিম। আচলতে মানুহ যিমানেই বুঢ়া হ'লেও মনটো কেতিয়াও বুঢ়া নহয়, সকলোৱে কয়। আৰু মোৰ ক্ষেত্ৰতে হৈছে।
আজি যিমান সংসাৰৰ ব্যস্ততা, অভাৱ অনাটন এনেকুৱা ধৰণৰ মাজত আছোঁ যদিও তথাপিতো মনটো কিন্তু সদায় একেই আছে। সদায় কিবা এটা কৰা, নতুন কিবা এটা কৰাৰ আশাতে সদায় আছোঁ। কি কৰিব পাৰোঁ সেয়া নাজানো, কিন্তু ইউটিউবে যেতিয়া নেকি এনেকুৱা এখন প্লেটফৰ্ম দিলে হোমৱৰ্ক কৰাৰ, আৰু সেইকাৰণে বহুতেই মই ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। আৰু আমি ঘৰতে বহি কিবা এটা কৰিব পাৰিছোঁ, আপোনালোককো দেখাব পাৰিছোঁ, আৰু নিজৰো মনটো ভাল লাগিছে বহুতখিনি আপোনালোকৰ মাজত থাকি। আৰু এনেকৈ ভিডিঅ'সমূহ চাই থাকিব, আমাক প্ৰেৰণা যোগাব আগবাঢ়ি যোৱাত। আজি আচলতে বহুদিনৰ মূৰত এইবোৰ বহুদিনীয়া পুৰণা কথাবোৰ কৈ আছোঁ আৰু নোলাইছেই। ভাবি ভাবি কৈ থাকিব লগা হৈছে, সেইটো কাৰণে বহুতেই লাগি ধৰিছে কথাবিলাকত। কি ক'ম কি নক'ম, আৰু কেমেৰাটো আগত লৈ কথাবোৰ কৈ থাকিলে অকলে কথা পাতিলে দেখোন কথাই নোলায়। তেনেকুৱা হয় আচলতে, মনত পেলাই ক'বলগীয়া হৈছে। আৰু আমনি পাইছে নেকি বাৰু আপোনালোকে? বহুতেই কথা কৈ আছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ বাৰু, আৰু অকণমান সময় থাকক মোৰ সৈতে। আৰু এটা বস্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ। এইখন হ'ল অভিনন্দন পত্ৰ এখন মোক দিছিলে মোৰ গাঁৱৰ পৰা। এইখন আছিলে নলনী কপহুৱা শিশু দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা এখন মোক অভিনন্দন পত্ৰ মোলৈ পঠাইছিলে। আৰু এয়া হৈছে সভাপতি আছিলে প্ৰিয় গগৈ, আৰু সম্পাদিকা আছিলে দীপিকা গগৈ। আৰু অকণমান পঢ়ি শুনাই দিওঁ নেকি অভিনন্দন পত্ৰখন, তেওঁলোকে মোক কিয় দিছিলে। অভিনন্দন পত্ৰ শ্ৰীযুক্তা মৌচুমী গগৈলৈ। স্নেহাস্পদেশো আমাৰ আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব। আপুনি নিজৰ শিল্প প্ৰতিভাৰ বিকাশেৰে, নৃত্য আৰু অভিনয়েৰে নিজৰ গাঁওখন অঞ্চলটিৰ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক জগতলৈ যি অৱদান আগবঢ়ালে তাৰ বাবে আমি সকলোৱে গৌৰৱান্বিত। নিজৰ লগতে অঞ্চলটিৰ বহু আগ্ৰহী শিল্পীক আপুনি নৃত্যৰ শিক্ষাৰে সমৃদ্ধ কৰি সুন্দৰ বাট দেখুৱালে। এনেকৈ আচলতে লিখিছে, অকণমান পঢ়ি শুনালোঁ। আৰু মোৰ এই ভিডিঅ'টোৰ তৰফৰ পৰাই তেখেতসকললৈ বহুতেই ধন্যবাদ জনাইছোঁ। আচলতে এই অভিনন্দন পত্ৰখন পোৱাৰ মই যোগ্য হয় নে নহয় সেয়া মই নাজানো, কিন্তু তেওঁলোকে দিলে মোক, আৰু খুবেই ভাল লাগিছে। আৰু আজি মোৰ এই ভিডিঅ'টোৰ মাজৰ পৰাই তেখেতসকললৈ বহুত ধন্যবাদ জনাইছোঁ। আচলতে এতিয়াৰ নহয়, আজি কেইবাবছৰ আগতেই তেওঁলোকে এখন মোক পত্ৰ দিছিলে, আৰু আপোনালোককো দেখালোঁ। ভিডিঅ'টোত দেখাব লগা আজি ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ থাকিল। আৰু পিছলৈও মোৰ ভিডিঅ'সমূহ এনেকৈ চাই যেন মোক খুবেই উৎসাহিত কৰিব বুলি মই আশা থাকিল। আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম, আপোনালোকে চাই থাকিব। আৰু আগতে কৈছোঁ আৰু এতিয়াও কৈছোঁ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰিবলৈ নিশ্চয় নাপাহৰিব। আপোনালোকৰ কমেণ্ট আহিলে খুবেই ভাল লাগে, আৰু এটা নতুন ভিডিঅ' বনাবলৈ খুবেই উৎসাহিত হওঁ। সেইটো কাৰণে আপোনালোকে ভাল হ'লেও বা বেয়া হ'লেও জনাব। আপোনালোকো মোৰ পৰিয়ালৰে যিহেতু এজন, আপোনালোকে মোৰ ভুলবোৰ শুধৰাই দিয়াত মই একোৱে বেয়া নাপাওঁ। সেইটো কাৰণে আপোনালোকে ক'ব পাৰিব। আৰু শেষত এটা কথাই বৰ মনটোলৈ আহি আছে। গান এটা কথা খুবেই মনত পৰি আছে, যিটো নেকি গীত নিজকো মনৰ শক্তি বঢ়ায় আৰু আনকো সাহস দিব পাৰে। তেনেকুৱা এটা গীত, জুবিন দাৰ গীত এটা খুব মনত পৰি আছে, আৰু লিখি ৰাখিছোঁ এখন বহীত। গুণগুণাও যেন লাগি আছে, আৰু সেই গীতটোৱে ভাবিছোঁ আপোনালোকৰ মাজৰ পৰা বিদায় লওঁ। চাই তাকে এফাকি গাওঁ নেকি বুলি ভাবিছোঁ। আপোনালোকে বেয়া নাপাব, কিন্তু মই তেনেকুৱা ধৰণৰ গান গাব পৰা কোনো গায়িকাও নহয়। কিন্তু কথাখিনি যিহেতু ভাল লাগে মোৰ, সেইটো কাৰণে অকণমান গাব বিচাৰিছোঁ। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি জ্বলে, তথাপি বন্ধু
আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ থাকে যদি মুক্ত আকাশৰ ৰদেও নাহাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা নানা ৰঙে ভৰা আমাৰ জীৱন সুখ দুখ কৰোৱা লিংগন নানা ৰঙে ভৰা আমাৰ জীৱন সুখ দুখ কৰোৱা লিংগন মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি মৰিচিকা খেদি হাহাকাৰ কৰোঁ আমি মোৰ ভুলা জীৱন মোৰ ভুলা জীৱন এনেকৈ আচলতে বাকীখিনি আৰু আছে গাবলৈ দেখোন মাতটোৱে ভাগি গৈছে আৰু এতিয়া ভালেখিনি নিশা হৈ গৈছে কথাও পাতি আছোঁ ফেনৰ বতাহত মাতটো ভাগি ভাগি যোৱা নিচিনাই গৈছে গাব পৰা নাই আৰু এতিয়া কেইটা বাজিলে বাৰু 11টা বাজিবলৈ হ'ল ঘৰত সকলো শুলে আৰু বেটি আৰু দেউতাকো শুলে আৰু এতিয়া মই আপোনালোকৰ সৈতে কি কৰি আছোঁ আপোনালোকে গম পাই আছে আৰু বেছি নেদেখাওঁ চাগে টোপনিও ধৰিছেগৈ আৰু আপোনালোকেও শুবলৈ হ'ল ঠিক আছে আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু ভাবিছোঁ এই মোৰ গীতটোৱে মোৰ নিজকো এটা শক্তি দিব জীয়াই থকাৰ প্ৰেৰণা দিব আৰু আপোনালোককো সাহস দিব প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িবৰ কাৰণে আৰু সেই আশা লৈয়ে আজিলৈ তেন্তে আহোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আৰু অজানিতে ৰৈ যোৱা ভুলৰ প্ৰতি ক্ষমা বিচাৰিছোঁ আৰু তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গুড নাইট বাই বাই